ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি দ্বিতীয় অধ্যায় বহুপদ ৰাশি ইংৰাজীত যাক কোৱা হয় পলিনমিয়েলছ, বহুপদ ৰাশিৰ বিষয়ে আমি অকণমান আলোচনা কৰিছোঁ। প্ৰথম আছে কি, বহুপদ ৰাশিৰ বিষয়ে আলোচনা কৰাৰ আগত আমি প্ৰথম কনষ্টেণ্ট বা ধ্ৰুৱক পদটো কি আমি জানিলোঁ। ধ্ৰুৱক পদটো হ'ল যি পদৰ এটা নিৰ্দিষ্ট মান আছে, আগৰ পৰাই মানটো কি থাকে তাৰ ফিক্সড। এইটো আমি ক'ব পাৰোঁ যে ইয়াৰ মান ইমানেই, যেনেকৈ ধৰা 2, 3, 4, 100, পাইৰ মানো আমি জানো, আৰু কিমান ধৰা ভগ্নাংশ যদি থাকে 2/3। এই পদবোৰৰ কি এটা এটা মান নিৰ্দিষ্ট, যেনেকৈ 2ৰ মানটো কেতিয়াও 3 নহ'ব, 2য়ে থাকিব, 3ৰ মানটো কেতিয়াও বেলেগ নহয়। এইকেইটাক কি বুলি কোৱা হয়, ধ্ৰুৱক বা কনষ্টেণ্ট পদ বুলি কোৱা হয়। তাৰপিছত আহিলে কি ভেৰিয়েবল, যাক আমি কি বুলি কওঁ চলক। তো চলকবোৰ কোনটো? চলকবোৰ হ'ল ইংৰাজীৰ বৰ্ণমালা থকা পদবোৰ হ'ল চলক, যেনেকৈ ধৰা X, Y, Z থাকিব পাৰে, T, A, B, C, যিকোনো পদ মানে ইংৰাজীত বৰ্ণমালাত থকা পদবোৰক কি বুলি কোৱা হয় চলক। চলক থাকিলে আমি সাধাৰণতে অংকত ভয় কৰোঁ, হয়নে নহয়? কিন্তু চলকবোৰ তোমালোকে ভালকৈ চোৱা, মই ভালকৈ বুজাই দি আছোঁ। চলকবোৰ একো নহয়, ইয়াৰ মানটো কি নিৰ্দিষ্ট নহয়, ইয়াৰ মানবোৰ কি ভেৰিয়েবল, মানে বিভিন্ন ধৰণৰ মান হ'ব পাৰে। এটা অংকত Xৰ মান আমি বেলেগ পাম, আৰু এটা অংকত আমি Xৰ মান বেলেগ পাম। এটা অংকত ধৰা আমাৰ Yৰ মান পাম, আৰু এটা অংকত ধৰা আমি Yৰ মানটো বেলেগ পাম। এইবোৰ হ'ল কি চলক বুলি কোৱা হয় এইবোৰ। তাৰপিছত আহিলে টাৰ্মটো হ'ল কি পদ। এতিয়া পদটো বুজোৱাৰ কাৰণে মই দুটা ব্লক বনাই লৈছোঁ। এইটো এটা ব্লক, এইটো এটা ব্লক, ঠিক আছে। এই ব্লকটোত কি থাকিব? এই ব্লকটোত থাকিব তোমাৰ চলক, এই ব্লকটোত থাকিব চলক, আৰু এই ব্লকটোত থাকিব কি তোমাৰ ধ্ৰুৱক। এই ব্লকটোত থাকিব তোমাৰ ধ্ৰুৱক পদ, ঠিক আছে। এই প্ৰথম ব্লকটোত থাকিব কি চলক, আৰু দ্বিতীয় ব্লকটোত এইপিনৰ পৰা যদি চাওঁ আমি, প্ৰথম ব্লকটোত থাকিব চলক, আৰু দ্বিতীয় ব্লকটো কি থাকিব ধ্ৰুৱক পদ। যেনেকৈ ধৰা মই এটা পদ লিখিলোঁ 2x। এতিয়া Xটো হ'ল কি চলক, আৰু 2টো হ'ল কি ধ্ৰুৱক, ঠিক আছে। Xটো হ'ল চলক পদ, আৰু এইটো হ'ল কি ধ্ৰুৱক পদ। এই দুটা পদ একেলগে লগ লাগি, মানে ধ্ৰুৱক আৰু চলক একেলগে লগ লাগি কি হয়, এটা পদৰ সৃষ্টি হয়, ঠিক আছে। যিকোনো এটা পদৰ সৃষ্টি হোৱাৰ কাৰণে কি লাগিব, আমাৰ চলক আৰু ধ্ৰুৱক লাগিব। এতিয়া ধৰা অকল এটা আছে, X আছে, Xটো কি এটা চলক, ইয়াৰ লগত ধ্ৰুৱক আছে ন, ধ্ৰুৱকটো কিমান আছে 1 আছে, একো নাই, মানে আমি কি ধৰিম 1 আছে। তাৰমানে প্ৰথমটো কি ধ্ৰুৱক পদ, আৰু এইটো হ'ল কি চলক, ঠিক আছে। তাৰপিছত এতিয়া আমি চাইছোঁ পলিনমিয়েল বা বহুপদটো কি, এনেকুৱা কিছুমান পদ যোগ আৰু বিয়োগ মিলাই, যোগো থাকিব পাৰে, বিয়োগ থাকিব পাৰে, একেলগে যদি আমি লগ কৰি দিওঁ তেনেহ'লে কি হৈ যাব, এটা বহুপদ হৈ যাব। ধৰা এইটো, ইয়াত আকৌ আমি প্লাছ দিলোঁ, এইটো এটা ব্লক, আকৌ ধৰা তাৰপিছত আহিলে কি তোমাৰ বাইনমিয়েল মানে দ্বিপদ ৰাশি যাক বুলি কোৱা বাইনমিয়েল, দুটা পদ থকা, যেনেকৈ ধৰা 2x + 3y। তাৰপিছত ধৰা -5 + 2xy। এই পদবোৰ কি, ইয়াত কেইটা পদ আছে চোৱাচোন, এটা পদ, দুটা পদ, মাজত প্লাছ আছে। ইয়াত -5 + 2xy, ইয়াতো দুটা পদ আছে। এইবোৰক কি বুলি কোৱা হয়, দ্বিপদ ৰাশি হ'ল। তাৰপিছত আছে ত্ৰিপদ, যাক আমি কি বুলি কওঁ ট্ৰাইনমিয়েল। তিনিটা পদ থাকিব, যি বহুপদত তিনিটা পদ থাকে তাক কি বুলি কোৱা হয় ত্ৰিপদ ৰাশি। যেনেকৈ ধৰা এইটো 2x + 3y - 1। তাৰপিছত ধৰা 2y - 1 + 4y। এইবোৰ কি এটা এটা ত্ৰিপদ, তিনিটা পদ আছে না নাই ইয়াত। এইবোৰ হ'ল, বা আমি ইয়াত স্কোৱাৰো দিব পাৰোঁ, কিউবো দিব পাৰোঁ। ইয়াত ধৰা আমি কিউব দিছোঁ। এইবোৰ হ'ল কি তিনিটা পদ, ইয়াতো তিনিটা পদ, ইয়াতো তিনিটা পদ। এইবোৰক কি বুলি কোৱা হয়, এটা ত্ৰিপদ ৰাশি।
ঠিক আছে। তাৰপিছত তিনিটাৰ পদত যদি বেছি থাকে, ধৰা এনেকুৱা আছে 2x⁴ মাইনাছ 3x² প্লাছ 4x মাইনাছ 5, এইটো ইয়াত কেইটা পদ আছে? 4টা পদ। ইয়াক আমি কি বুলি কওঁ? বহুপদ। কিন্তু এই গোটেইবোৰ কিন্তু এটা এটা বহুপদ। এই বহুপদৰবোৰৰ এটা এটা নিৰ্দিষ্ট নাম আছে। এইটো কি? একপদ ৰাশি, এইটো হ'ল কি? দ্বিপদ ৰাশি, এইটো হ'ল কি? ত্ৰিপদ ৰাশি, আৰু তিনিটাৰ পদ থকা বেছি যদি থাকে তাক কি বুলি কোৱা হয়? বহুপদ। তাৰমানে তিনিটাতকৈ বেছি থকা পদবোৰক কি বুলি কোৱা হয়? বহুপদ ৰাশি। কিন্তু এইটো হ'ল কি? এইটো এটা বহুপদ ৰাশি, এইটো এটা বহুপদ ৰাশি, এইটো এটা বহুপদ ৰাশি। এই বহুপদ ৰাশিবোৰৰ এটা এটা নিৰ্দিষ্ট কি আছে? নাম আছে। ঠিক আছে, বুজি পালা? এতিয়া আছে আমাৰ কি? বহুপদৰ মাত্ৰা। বহুপদৰ মাত্ৰা এটি এতিয়া ধৰা এনেকুৱা আছে 2x + 1। এই বহুপদটোৰ মাত্ৰা কিমান? ইয়াত xৰ ঘাত কিমান? 1, হয়নে নহয়? xৰ ঘাত বা যি বহুপদৰ মাত্ৰা 1 তাক কি বুলি কোৱা হয়? ৰৈখিক বহুপদ। তাক কি বুলি কোৱা হয়? ৰৈখিক বহুপদ। যদি মাত্ৰা 1 হয় তাক কি বুলি কোৱা হয়? ৰৈখিক বহুপদ। প্লাছ x, এইটো এটা কি? এইটো এটা ৰৈখিক বহুপদ। ইয়াৰো মাত্ৰা 1, ইয়াৰো মাত্ৰা 1 হ'ল। এইটো ৰৈখিক বহুপদ, যাক ইংৰাজীত কোৱা হয় কি? লিনিয়াৰ পলিনমিয়েল। ঠিক আছে। তাৰপিছত আহিলে ধৰা যি বহুপদৰ মাত্ৰা 2x² প্লাছ ধৰা 2x + 1 আছে। 2x² + 2x + 1, ইয়াৰ এই বহুপদটোৰ সৰ্বস্ব ঘাত কিমান? 2, তাৰমানে ইয়াৰ মাত্ৰা কিমান? 2, হয়নে নহয়? তো এই বহুপদটোক কি বুলি কোৱা হ'ব? দ্বিঘাত। এইটোক কি বুলি কোৱা হ'ব? দ্বিঘাত বহুপদ। যাক আমি ইংৰাজীত কি বুলি কওঁ? কোৱাড্ৰেটিক পলিনমিয়েল। ঠিক আছে। তাৰপিছত ধৰা এটা বহুপদৰ ইয়াৰ দ্বিঘাত বহুপদৰ আমি ধৰা আৰু উদাহৰণ ল'ব পাৰোঁ। ধৰা এনেকুৱা আছে 3x² এটা পদ থকা, আৰু ল'ব পাৰি ধৰা 3x² - 3x + 1। এইটো এটা কি? এইটো এটা দ্বিঘাত বহুপদ। ইয়াৰ মাত্ৰা কিমান? 2, হয়নে নহয়? এতিয়া চোৱা ত্ৰিঘাত বহুপদত মাত্ৰাটো কিমান হ'ব লাগিব? 3 হ'ব লাগিব। ধৰা 3x³ + 3x² - 5 মাইনাছ ধৰা 5/2। এইটো এটা কি? এইটো এটা ত্ৰিঘাত বহুপদ। যাক আমি ইংৰাজীত কি বুলি কওঁ? কিউবিক পলিনমিয়েল। এইটো হ'লে এটা ত্ৰিঘাত পলিনমিয়েল। পদ কেইবাটা থাকিব পাৰে, ইয়াকো আমি ত্ৰিঘাত ক'ম। ধৰা 3x³ অকল 3x³ আছে, এইটো কি? এটা ত্ৰিঘাত বহুপদ। বুজি পালা কথাটো? বুজি পাইছানে নাই? এতিয়া আজি মই কি আলোচনা কৰিলোঁ? তোমাৰ ফাৰ্ষ্টত কি ধ্ৰুৱক পদ কোনটো, তাৰপিছত চলক কাক কোৱা হয়, তাৰপিছত পদ, তাৰপিছত একপদ ৰাশি, দ্বিপদ ৰাশি, ত্ৰিপদ ৰাশি, তাৰপিছত ৰৈখিক বহুপদ, দ্বিঘাত বহুপদ, ত্ৰিঘাত বহুপদ, আৰু কি আলোচনা কৰিলোঁ আমি? বহুপদ ৰাশিটো কেনেকুৱা হয়। তাৰপিছত আমি অনুশীলনীত যাম নেক্সট ক্লাছত মই অনুশীলনী ষ্টাৰ্ট কৰিম। ঠিক আছে, ভালদৰে তোমালোকে এবাৰ চাই ল'বা। যদি ভাল লাগে তেনেহ'লে ক'বা আৰু। ঠিক আছে।